নমস্কাৰ আপোনালোক সকলোকে মই আজি এটা বিশেষ ভিডিঅ'লৈ স্বাগতম জনাইছো। এইখন হৈছে নেপালৰ বিত্তামোৰত থকা মেচি আই হস্পিটাল। এইখন কিন্তু চৰকাৰী হস্পিটাল। যেহেতু মই এই হস্পিটালখনতে মোৰ ল'ৰাৰ ট্ৰিটমেণ্ট কৰি আছো, সেয়ে বহুতে এই ভিডিঅ'টো দিবৰ কাৰণে মোক কৈ আছিলে। আৰু আজি এই ভিডিঅ'টোৰ দ্বাৰা নিশ্চয় আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। এই ভিডিঅ'টোৰ দ্বাৰা যিমান দূৰলৈকে সম্ভৱ মই দেখুৱাবলৈ চেষ্টা কৰিম। আমি ক'ৰ পৰা কেনেকৈ গ'লো কি কৰিলো সকলোখিনি দেখুৱাই যাম, আপোনালোকৰ অকণো কনফিউজন নোহোৱাকৈ। এইখিনিতে মই আপোনালোকক জনাই থওঁ যে নেপালত বহুকেইখন মেচি আই হস্পিটেল আছে, নামো একে হয়, গতিকে বহুতৰে কনফিউজ হয়। সেইকাৰণে আগতেই ডিচিশ্যন ল'ব লাগিব যে কোনখনত দেখুওৱা যাব। আমি বহুতো ৰিভিউ চোৱাৰ পিছত আমি ডিচিশ্যন লৈছিলোঁ যে আমি বিত্তামোৰত থকা মেচি আই হস্পিটেল যিখন চৰকাৰী হয় সেইখনতহে দেখুৱাম। বহুতেই কাকৰ ভিতৰত থকা যিখন মেচি আই নেত্ৰালয়া তাতেও দেখুৱাই আহে। সেইখন ওচৰতে হয়, কিন্তু সেইখন প্ৰাইভেট হয়। টাউনটাউনৰ পৰা আহি পল্টন বজাৰ ৰেলৱে ষ্টেচন পাই গ'লো। আৰু এয়া গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ পৰা NJP লৈকে আমাৰ ট্ৰেইনৰ জাৰ্ণি ষ্টাৰ্ট হ'ল। দিনৰ 2:34 আমি গুৱাহাটীৰ পৰা NJP ৰেলৱে ষ্টেচন পাই গ'লো। ষ্টেচনৰ পৰা নামিয়েই একেবাৰে ৰাইট চাইডত এখন ট্ৰেইন ৰেষ্টুৰেণ্ট আছে, খুব হাইজেনিক ৰেষ্টুৰেণ্ট। এইখনতে খুব ধুনীয়াকৈ দুপৰীয়াৰ আহাৰ কৰি ল'লোঁ।
গ'ল। ট্ৰেভেল কৰাৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱে হ'ল থকা আৰু খোৱা, কাৰণ এই দুটা ঠিকমতে নিমিলিলে আমাৰ বৰ কষ্ট হয়। ক'ৰবাত ফুৰিবলৈ গ'লে আমি দুপৰীয়া খোৱাৰ সময়ত এখন ভাল হোটেল বিচাৰি সকলোৱে হাবাথুৰি খাওঁ, আৰু এইকাৰণে মই এই ভিডিঅ'খিনি দেখুৱাইছোঁ, যাতে দুপৰীয়াৰ ভাত সাজ বিচাৰি কাৰো হাহাকাৰ হ'বলগীয়া নহয়। আৰু এতিয়া খোৱা বোৱা হৈ যোৱাৰ পিছত এয়া নেপাললৈ বুলি আমি এয়া গাড়ী ঠিক কৰিছোঁ। ইয়াত যাবৰ কাৰণে গাড়ীৰ অকণো অসুবিধা নহয়। ইয়াত এনি টাইম গাড়ীবোৰ এনেদৰে পাৰ্ক কৰি থোৱা থাকে। ছিকিম, নেপাল, দাৰ্জিলিং সকলো ঠাইলৈ এইখিনি জেগাৰ পৰাই গাড়ীবোৰ যায়। আৰু আপোনালোকে যদি শ্বেয়াৰ কৰি যাব বিচাৰে তেতিয়াহ'লে পাৰ পাৰ্চন 250কৈ ল'ব কাকৰভিটালৈকে। আৰু নিজাকে যদি এখন গাড়ী লৈ যাব বিচাৰে তেতিয়াহ'লে তেওঁলোকে 1600, 1400 এনেকৈ কয়। যাক যেনেকৈ সুবিধা হয় আচলতে তেওঁলোকে তেনেকেই দামবোৰ কয়। আৰু এতিয়া এয়া আমি নেপাললৈকে বুলি গৈ আছোঁ। নেদেখুৱালেও হয় যদিও মই অকণমান আপোনালোকক ঠাইকনো দেখুৱাই দিছোঁ। আৰু এয়া আমি নেপাল বৰ্ডাৰ পালোঁ। আৰু ইয়াত আচলতে ফটো বা ভিডিঅ' এলাউ নাই। আৰু এয়া বৰ্ডাৰত আমাৰ ID প্ৰুফ চেক কৰা হোৱাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ কৰিছোঁ। ID প্ৰুফৰ কাৰণে ভোটাৰ আই কাৰ্ড, পেন কাৰ্ড লৈ যাব লাগিব। NDPৰ পৰা অহা গাড়ীবোৰ ইয়াৰ পৰা আৰু আগলৈ যাব নিদিয়ে। ইয়াতে ব্ৰিজৰ ওপৰতে ৰখাই দিব। ইয়াত ৰখোৱাৰ পিছতো চিন্তা কৰিবলগীয়া একো কথা নাথাকে, কাৰণ ইয়াত এনি টাইম ই ৰিক্সা, টমটম এইবোৰ থাকেই। আৰু 20 টকা শ্বেয়াৰ কৰি পেলাই কাকৰভিটা বাছ ষ্টেণ্ডলৈকে লৈ যায়। আমি বুক কৰা হোটেলখন হোটেল কোৱালিটি। এই হোটেলখনো আমি অনলাইন বুক কৰিছিলোঁ আৰু এইখন কাকৰভিটাত আছে। কোৱালিটি হোটেলৰ অ'নাৰ, খুব
ভাল মানুহজন। হোটেলখন সকলো পিনৰ পৰাই খুব উন্নত মানৰ। আমি যদিও বিত্তামূৰত চকু দেখুৱাম, কিন্তু আমি কাকৰ ভিতৰতে থকাৰ ব্যৱস্থাটো কৰিছোঁ, কাৰণ হস্পিটেলৰ ওচৰত আমি ইমান ভাল হোটেল বিচাৰি নাপালোঁ। এইখিনিতে মই আপোনালোকক জনাই থওঁ যে নেপালত ইণ্ডিয়ান কাৰেঞ্চিও একচেপ্ট হয়। যিকোনো বিল পে' কৰাৰ সময়ত তেওঁলোকক সুধি ল'ব যে এয়া ইণ্ডিয়ান কাৰেঞ্চি নে নেপাল কাৰেঞ্চি। আৰু যিহেতু জাৰ্ণি কৰি খুব টায়াৰ্ড হৈ আহিছোঁ আৰু ল'ৰাৰো অলপ ভোক লাগিছে, সেইকাৰণে অকণমান খোৱা বস্তু আৰু চাহ অৰ্ডাৰ কৰিলোঁ। হোটেলখনৰ নামটো যেনেদৰে কোৱালিটি, ইয়াৰ সকলোখিনি বস্তুৱে সঁচাকৈ ভাল কোৱালিটিৰে হয়। আৰু এয়া হোটেলৰ পৰা ওলাই কাকৰভিটা বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ। এয়া হৈছে কাকৰভিটা বাছ ষ্টেণ্ড। ইয়াত হস্পিটেল যাবৰ কাৰণে গাড়ী এভেইলেবল থাকে। এই বাছবোৰ চাই দেখিছে, ইয়াৰ পৰা বিৰাটনগৰ আই হস্পিটেল যাব পাৰি। এই মেজিকবোৰ যাব বিত্তামূৰ চৰকাৰী আই হস্পিটেল। আৰু মেজিকৰ ভাড়া হয় এজনৰ 50 ৰুপিজকৈ। এই বাছ ষ্টেণ্ডতে মানি এক্সচেঞ্জ কাউণ্টাৰ আছে, তাত পইচা এক্সচেঞ্জ কৰি ল'ব পাৰে। আৰু এয়া আমি আহি পালোঁ বিত্তামূৰ চৰকাৰী আই হস্পিটেল। এইখনেই হৈছে হস্পিটেলখন। এই ভিডিঅ'টো মই 2 বা 3টা পাৰ্টত দিব লগা হ'ব পাৰে। গোটেইকেইটা ভিডিঅ' সম্পূৰ্ণ কৰি চাব, তেতিয়া আপোনালোকৰ অকণো কনফিউজ নহয়। গোটেই যোৱাৰ আগতে বহুতবাৰ ভাবিব লগা হয় যে কোনখনত দেখুৱাম, কেনেকৈ যাম, কি কৰিম। সেইকাৰণেই মই সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। এই কাউণ্টাৰটো হৈছে ৰেজিষ্ট্ৰেশ্যন কাউণ্টাৰ। ইয়াত গৈ আপোনালোকে নিজৰ নিজৰ নামসমূহ ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। আৰু এই আপোনালোকে দেখিছে ইয়াত মানুহৰ কিমান ভিৰ। এই লাইন পাতিবৰ কাৰণে আপোনালোকে যিমান পাৰি সোনকালে যাব লাগে। আৰু এয়া চাওক কিমান মানুহ। এই লাইনটোৰে গৈ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ইয়াতে এতিয়ালৈকে অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ কোনো ব্যৱস্থা হোৱা নাই। বহুতে কাকৰভিটাত থকা মেচি আই নেত্ৰালয়টো দেখুৱায়। মই পিছৰ পাৰ্টটোত সেয়াও দেখুৱাম আপোনালোকক। কাকৰভিটাৰখন কিন্তু প্ৰাইভেট হস্পিটেল হয়। এই হস্পিটেলত মেক্সিমাম অসমৰ মানুহে লগ পাব। আৰু এই কাউণ্টাৰৰ লগতে এয়া ফাৰ্মাচীও একেলগে আছে। এই ভিডিঅ'টি চাই যিসকলে নেপালত চিকিৎসা কৰিম বুলি ভাবি আছে, তেওঁলোক নিশ্চয় যথেষ্টখিনি উপকৃত হ'ব। সেয়ে আটাইকেইটা পাৰ্ট চাবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ধন্যবাদ।